আজি মই ক'ব বিচাৰিছোঁ লকডাউনত মই কেনেকৈ সময় অতিবাহিত কৰিলোঁ। ভিডিঅ'টো চাওকচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লকডাউনত টিভি চালোঁ আৰু কিতাপ পঢ়িলোঁ আৰু লগতে তবলা বজালোঁ। তবলা বজোৱাৰ মই এটি দৃষ্টান্ত আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওকচোন বাৰু। এইদৰে মই নিজৰ লকডাউন অতিবাহিত কৰি আছোঁ। আপোনালোকেও নিজৰ লকডাউন অতিবাহিত কৰি থাকক ভাল কামেৰে। নমস্কাৰ।